নমস্কাৰ বন্ধুসকল মোৰ নাম প্ৰণুজ্জ্বল বৰা আপোনালোকে চাই আছে প্ৰাঞ্জু বৰা ইউটিউব চেনেল এটা বিশ্বাসযোগ্য অসমীয়াত প্ৰথমটো নিউমিছমেটিক চেনেল য'ত মই কথা পাতো কইনছ আৰু নোটছৰ ওপৰত হয় বন্ধুসকল যোৱাবাৰ এটা মই ভিডিঅ' বনাইছিলোঁ যোনটো ভিডিঅ'ত মই এ টাইপ লায়নৰ বিষয়ে কথা পাতিছিলোঁ লায়ন ভেৰাইটিৰ ওপৰত কথা পাতিছিলোঁ য'ত এ টাইপ লায়নটো আমি কেনেকৈ চিনিব পাৰোঁ আৰু এ টাইপ লায়নৰ ভিতৰত সবতকৈ ৰেয়াৰ ভেৰাইটি কোন দুটা সেই দুটা কইন আপোনালোকে যদি নাজানে কাইন্ডলি আপোনালোকে আই বটনত মই লিংকটো দি দিছো আপোনালোকে গৈ চাব সেই ভিডিঅ'টো তেতিয়া আপোনালোকে গম পাব যে দুটা ৰেয়াৰেষ্ট কইন কোন গিটা হয় আৰু সেই কইন গিটা আজি তাৰিখত ইমানে ৰেয়াৰ যে যদি আপোনালোকে পায় কি জানে আপোনালোকৰ লটাৰী লাগিব পাৰে হয় বন্ধুসকল এতিয়া আৰম্ভ কৰিবলৈ গৈছো এটা বেলেগ লাইন ভেৰাইটি ওপৰত হয় আজি কথা পাতিম আমি বি টাইপ লাইন কাক কয় আমি কেনেকৈ চিনিব পাৰোঁ আৰু বি টাইপ লাইনৰ ভিতৰত সবতকৈ ৰেয়াৰ ভেৰাইটি কোনগিটা হয় বন্ধুসকল এনে বি টাইপ লাইন বুলি আমি যদি চাওঁ তাৰ স্কেয়াৰ্ছ ৰেয়াৰ আছে বহুত কিন্তু মই কথা পাতিম দুটামান ম্যাক্সিমাম ৰেয়াৰেষ্ট কইন বুলি যোনগিটা কয় আৰু তো সেইগিটাৰ ওপৰত আমি কথা পাতিম তো বন্ধুসকল আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব যদি চাই পেলাই ভাল লাগে আপোনালোকে লাইক কৰিব আৰু খুবেই ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাইন্ডলি মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধুসকল আমি লাইন ভেৰাইটি বুলি যেতিয়া কওঁ তেতিয়া আমি বহুত কইনছত লাইন ভেৰাইটিবোৰ আমি দেখা পাওঁ কিন্তু 1992 পৰা 2004 ভিতৰত যিখিনি কইনছ মিন্টেজ হৈছিলে 2 টকা নেশনাল ইন্টিগ্ৰেশনৰ যোনটো আমি সাধাৰণতে মেপ থকা কইন বুলি কওঁ সেই কইনছ বিলাকৰ লাইন ভেৰাইটিটোৱে হ'ল সবতকৈ পপুলাৰ লাইন ভেৰাইটি আৰু সেই কইনছখিনি লাইন ভেৰাইটিয়ে কালেক্টৰছ সকলে ম্যাক্সিমাম কালেকশন কৰে আৰু তাৰে আমি ম্যাক্সিমাম প্ৰাইছত বিক্ৰী হোৱা দেখা পাওঁ সেই কইনছ বিলাকে তো বন্ধুসকল আজি বি টাইপ অফ লায়নৰ ভিতৰত আমি সেই কইনছ বিলাকৰ ভিতৰতে আমি কথা পাতিম কোনটো বি টাইপ অফ লায়ন হয় বন্ধুসকল আমি যদি চাওঁ বি টাইপ অফ লায়নটো আমি কেনেকৈ চিনিব পাৰিম প্ৰথমতে আমি কইনটো চাব লাগিব অপাৰ সাইডে য'ত আপুনি দেখা পাব অশোকা লাইন ক্যাপিটেল আছে অশোকা লাইন ক্যাপিটেলত আপুনি চাওক লায়নটোক ভালকে মন কৰিব যে সেই লাইনটো যদি আপুনি মেজাৰ কৰে তেতিয়া হলে আপুনি তাক দেখিব সেই লাইনটো 14 mm ৰ হয় এই টাইপ অফ লায়ন যোনটো মই যোৱাৰ ভিডিঅ'ত কৈছিলোঁ তাতকে এই লাইনটো অলপ সৰু হয় আৰু দুই নম্বৰ কথা আপুনি যেতিয়া ৰাইট সাইডে আপুনি চাব ৰাইট লাইনটোত আপুনি স্ক্ৰিনত ভালকে আপুনি দেখা পাইছে চাগে ৰাইট লাইনটোত ফাৰ 4ডাল থাকিব তাত আপোনাৰ 4ডাল ফাৰ থাকিব আৰু টপ মোষ্ট ফাৰ যোনটো ডিঙিত আছে হেতু কাৰ্ভ এটা লৈ পেলে একদম এন্ডলৈকে আহিব আৰু এই দুটা পইণ্ট যদি আপোনালোকে ভালকে চাই যদি 4টা ফাৰ থকা দেখা পায় আৰু হাইটটো যদি 14 mm দেখা পায় তেতিয়া আমি ক'ব পাৰিম যে সেই কইনটো এটা বি টাইপ অফ লায়ন হয় বন্ধুসকল আপোনালোকে এতিয়া চিনিব পাৰিলে যে বি টাইপ অফ লায়ন আমি কেনেকৈ বস্তুটো গম পাম কোনটো হয় বি টাইপ অফ লায়ন কোনটো হয় এ লায়ন তো বন্ধুসকল এতিয়া আমি কথাটোলৈ আহোঁ যে কোনটো ৰেয়াৰ কইন হয় এতিয়া আমি জানিলো যে বি টাইপ অফ লায়নটো কেনেকৈ আমি চিনিব পাৰিম এতিয়া বি টাইপ অফ লায়ন ৰেয়াৰ ভেৰাইটি কোনকিটা হয় বন্ধুসকল আমি যদি ৰেয়াৰ ভেৰাইটিটোৰ যোৱাৰ আগত আমি স্কেয়াৰ্ছ কইনছ কিছুমান কথা পাতিব পাৰোঁ 1997 ৰ মুম্বাই মিন্টৰ বি লাইনটো এটা স্কেয়াৰ্ছ কইন হয় আপোনালোকে যদি এই কইনটো পায় ইয়াৰ ৰেটটো 250 পৰা 500 লৈকে যায় আৰু তাৰ ওপৰতো যাব পাৰে যদি কণ্ডিশ্যনটো ইউএনসি হয় তো তাৰ ওপৰতো যাব তো এই কইনটো এতিয়া বৰ্তমান স্কেয়াৰ্ছ হৈ আছে কিন্তু অনাগত দিনত ই ৰেয়াৰ হ'বলৈ গৈ আছে মই বন্ধুসকল আগৰ কিছুমান ভিডিঅ'ত কৈছোঁ যে ৰেয়াৰ কেটেগৰীতকৈ যদি স্কেয়াৰ্ছ কেটেগৰী কইনছ আপোনালোকে কালেকশ্যন কৰে এৰ স্কেয়াৰ্ছ কেটেগৰী কইনছটো খুব ইমিডিয়েটলি ইয়াৰ জাম্প কৰে প্ৰাইচটো কাৰণ ই লাহে লাহে ৰেয়াৰ কেটেগৰীলৈ গৈ আছে আৰু এতিয়া যেহেতু প্ৰাইচটো কম কিন্তু অনাগত দিনত আৰু দামটো বাঢ়িব বুলি আমি আশা কৰিব পাৰোঁ কিন্তু ৰেয়াৰ কেটেগৰী কইনছ বিলাকৰ সদায় দাম থাকে হেন টু হেন বিক্ৰী হৈ যায় আৰু সেই ৰেয়াৰ কেটেগৰী কইনখিনিৰ ৰেটটো খুবেই ফ্লাকচুৱেট নকৰে তাৰ এটা ম্যাক্সিমাম ৰেট থাকে সিলিং ৰেট আৰু সেই ৰেটটোতে বিক্ৰী হয় কিন্তু এইবিলাক কইনছৰ সদায় ৰেটবিলাক ফ্লাকচুৱেট কৰে আৰু ইয়াৰ ম্যাক্সিমাম চান্স থাকে যে ইয়াৰ কইনছৰ দামবিলাক বাঢ়ি গৈ থাকে তো বন্ধুসকল আপোনালোকে এনেকুৱা কইন যদি পায় আপোনালোকে কালেকশ্যন কৰিব পাৰে 1997 মুম্বাই মিন্টৰ বি লাইনটো এটা স্কেয়াৰ্ছ কেটেগৰী লাইন মই আৰু দুটা কইনছৰ আপোনাৰ বিষয়ে কওঁ আৰু এটা কইন হৈ গ'ল 1995 হায়দৰাবাদ মিন্টৰ বি লাইনটো এটা স্কেয়াৰ্ছ লাইন হয় এই কইনটো যদি আপোনালোকে পায় এই কইনটো আপোনালোকে ৰাখিব পাৰে ইয়াৰো ৰেট সেম যোনটো মই এতিয়া অলপ আগতে 97 ৰ ৰেটৰ কৈছিলোঁ এটা 1996 ৰ এটা কইন আছে হায়দৰাবাদ মিন্টৰ বি লায়ন এটো এটা স্কেয়াৰ্ছ লায়ন হয়
এই তিনিটা লাইন যোন তিনিটা মই আপোনালোকে এতিয়া ক'লোঁ এই তিনিটা কইনে স্কেয়াৰ্ছ কেটেগৰী কইন হয় আৰু আপোনালোকে মিনিমাম ইয়াৰ 250 to 500 লৈকে ৰেট যাব পাৰে আৰু কণ্ডিশ্যনটো যদি ভাল হয় তো ইয়াৰ ৰেট আৰু বাঢ়িব পাৰে আৰু যদি এই কইনছবিলাকত এৰৰ থাকে এৰৰ যদি থাকে কিবা আপোনাৰ খুদ দেখা পায় ভুল দেখা পায় তেতিয়াহ'লে তো তাৰ প্ৰাইচটো আৰু অধিক হ'ব পাৰে বন্ধুসকল এতিয়া আহোঁ আমি এক্সট্ৰিমলি ৰেয়াৰ কণ্ডিশ্যন কইনৰ বিষয়ে এক্সট্ৰিমলি ৰেয়াৰ কণ্ডিশ্যন কইন যদি আমি কওঁ তেতিয়া আপুনি গম পাব 1998ৰ মুম্বাই মিণ্টৰ বি লায়নটো এটা ৰেয়াৰ কেটেগৰী কইন হয় বন্ধুসকল মোৰ ওচৰত নাই সেই কইনটো তো আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে 98ৰ মুম্বাই মিণ্টৰ বি লায়ন আৰু 2 নম্বৰটো হ'ল 2002 হায়দৰাবাদ মিণ্টৰ বি লায়ন এই লাইনটো এটা ৰেয়াৰ হয় এটো আমি এক্সট্ৰিমলি ৰেয়াৰ বুলি ক'ব পাৰোঁ 2002 হায়দৰাবাদ মিণ্টৰ তো বন্ধুসকল এই দুটা কইন যদি আপোনালোকে পায় ইয়াৰ প্ৰাইচটো খুব বেছি এটো 1000 रुपीस হ'ব পাৰে এক্স্যাক্টলি প্ৰাইচটো আমি গম পোৱা নাই এতিয়া কাৰণ ইয়াৰ কোনো কিতাপত লিখা নাথাকে এইবিলাক প্ৰাইচ এটো মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰে যদি ভাল কণ্ডিশ্যনৰ হয় তেতিয়াহ'লে তাৰ 1000 ওপৰতো যাব পাৰে ইয়াৰ ৰেটটো বন্ধুসকল বাকি যদি আপোনালোকে ইয়াৰ ফিচাৰ্ছটো চাই এই কইনছবিলাকৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন 2 रुपीसৰ কইনছটো সেম হয় আপোনালোকে গুগলত সাৰ্চ কৰিলে পাব পাৰে আৰু ইয়াৰ যদি ডিজাইনটো চাই আপোনালোকে অলৰেডি জানে 2 টকা মেপ থকা কইনৰ ডিজাইনটো কি হয় বেক সাইডে মেপখন থাকে ফ্ৰণ্টত ওপৰ সাইডে লাইন কেপিটেল আৰু ডিনোমিনেশ্যন কি থাকে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আজি আপোনালোকে গম পালে যে বি টাইপ অফ লাইনটো আমি কেনেকৈ চিনিব পাৰোঁ আৰু বি টাইপ অফ লাইনৰ স্কেয়াৰ্ছ আৰু ৰেয়াৰ কেটেগৰী কোনকেইটা বন্ধুসকল যদি ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটোত অহাবাৰ আমি কথা পাতিম সি লায়ন আমি কেনেকৈ চিনিব পাৰোঁ আৰু সি লায়নৰ ভিতৰত সবতকৈ ৰেয়াৰ কেটেগৰী কোনকেইটা বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ